গুড মৰ্ণিং এভৰিবডি। আজি 10মান শ্ৰেণীৰ 6 নম্বৰ লেচনটোৰ যিটো খাদ্য নলী বা আমাৰ পাকস্থলীৰ হজম বিষয়ে আমি পঢ়িবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি পঢ়িছিলোঁ খাদ্য নলীত যে খাদ্য নলীডালত পাচন তিনিটা অংশত হয়: মুখৰ পাচন, পাকস্থলীত পাচন আৰু ক্ষুদ্ৰান্ত পাচন। আমি আজি পাকস্থলীৰ পাচন কথাটো পঢ়িবলৈ আগবাঢ়িছোঁ। পাকস্থলীৰ পাচন বুলি ক'লে পাকস্থলীটো দ্বিতীয় অংশ। খাদ্য নলীৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল পাকস্থলী, আৰু তাক এইটো খাদ্য নলীৰ মানে ইশ্বভাগাচত আৰম্ভ হ'ল এফালে, য'ত শেষ হ'ল সেইটো কোৱা হ'ল তোমাৰ ক্ষুদ্ৰান্ত আৰম্ভ হ'ল। গতিকে এইকণেই হ'ল পাকস্থলী। ইয়াৰ কামটো হ'ল একেলগে যে ভাতখিনি খাম বা যিটো আহাৰ খাম তাক একেলগে সৰহকৈ খোৱা আহাৰখিনিক ইয়াত ষ্টক কৰি থ'ব, আৰু ইয়াত আহাৰ কিছু আংশিক পাচন কৰিব। এতিয়া চোৱা, এই পাকস্থলীত আহাৰখিনি পৰাৰ লগে লগে পাছত সংকোচন হ'ব। তাৰপিছত তাত পাকস্থলীৰ উৎপন্ন হ'ব, সেইখিনিত আহাৰখিনি ভালকৈ মিহলি হ'ব, আৰু আহাৰৰ প্ৰ'টিন, বিশেষকৈ আহাৰৰ প্ৰ'টিন অংশহে আংশিক পাচন হ'ব। মানে আহাৰৰ যিকেইটা উপাদান আছে, প্ৰ'টিন পাচন হ'ব, কাৰ্বহাইড্ৰেট পাচন হ'ব, লিপিড পাচন হ'ব, তাৰ কিন্তু বাকীখিনি নহয়, অকল ইয়াত প্ৰ'টিন অংশৰ আংশিক পাচন হ'ব। গতিকে ইয়াত পাকস্থলী যিখন তাৰ বেৰৰ ভিতৰত লাগিছে স্লেমাৰ আৱৰণ, ভিতৰফালে এখন স্লেমাৰ আৱৰণ থাকে, মানে কি এটা স্লেমাৰ তৰপ এটা থাকে। তাৰপিছতে য'ত শেষত দুৱদিনাম মানে ক্ষুদ্ৰান্তৰ তিনিটা ভাগ হয়। ক্ষুদ্ৰান্তৰটো যিডাল তিনিটা ভাগ কৰে, তাৰ প্ৰথম অংশক দুৱদিনাম, মাজৰ অংশক জেজুনাম, এনেকৈ তিনিটা ভাগ কৰে। সেই তিনিটা ভাগৰ কাৰণে আমি তেনেকৈ দেখিলোঁ। এতিয়া আমাক ইয়াৰ যদি প্ৰশ্নটো আহে, বিশেষকৈ পাকস্থলীৰ বিষয়ে আহিলে যে পাকস্থলীত পাচন, এইটো প্ৰশ্ন বেছিকৈ আহে। আৰু এইটো প্ৰশ্ন চাবলৈ হ'লে তুমি তিনিটা পইণ্ট ভালকৈ মনত ৰাখিলেই হ'ল। যেনে পাকস্থলীটোত পাচক গ্ৰন্থি কিছুমান আছে, যিবিলাকক পাক গ্ৰন্থি বুলি কোৱা হয়, তাক ইংৰাজীত গেষ্ট্ৰিক গ্লেণ্ড বুলি কোৱা হয়। ঠিক তেনেকৈ এই পাক গ্ৰন্থিবিলাকৰ যিবিলাক ৰস ওলায় তাক পাচক ৰস ওলায়, ইয়াক পাচক ৰস বুলি কোৱা হয়, আৰু ইয়াক ইংৰাজীত গেষ্ট্ৰিক জুইচ বুলি কোৱা হয়। এই গেষ্ট্ৰিক শব্দ থাকে পাকস্থলীৰ লগত। ঠিক তেনেকৈ এই যে গেষ্ট্ৰিক জুইচ বা পাকস্থলীৰ ৰস, তাত তিনি ধৰণৰ মানে প্ৰকাৰ থাকিব। প্ৰথমটো হ'ল হাইড্ৰক্লৰিক এচিড, দ্বিতীয়টো হ'ল প্ৰ'টিন বিশ্লেষী উৎসেচক মানে পেপচিন থাকিব। এই পেপচিনটো হ'ল প্ৰ'টিন বিশ্লেষী উৎসেচক। 3 নম্বৰটো হ'ল মিউকাছ বা স্লেমা। এই যে আগত স্লেমাৰ ভিতৰৰ ফালে যে আৱৰণটো দিয়া আছে, এইটো স্লেমাৰ যিটো আৱৰণি, সেই স্লেমাৰখিনিৰ পৰা হয়। অৰ্থাৎ পাকস্থলীৰ যিবিলাক মানে পাচন, তেতিয়া তাত পঢ়িম যে পাকস্থলীৰ বেৰত পাকস্থলীৰ ভিতৰৰ ফালে পাচক গ্ৰন্থি থাকে। পাচক গ্ৰন্থিয়ে পাচক ৰস ওলায়। পাচক তিনিবিধ উৎসেচক থাকে, পদাৰ্থ থাকে: হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু স্লেমা। এতিয়া যদি আমাৰ ইয়াৰ পৰা প্ৰশ্ন সাধাৰণতে 2 নম্বৰ এটা প্ৰশ্ন হয় যে পাকস্থলীৰ পাচন বৰ্ণনা কৰা। বেলেগ বেলেগ প্ৰশ্ন হ'ব পাৰে, কিন্তু প্ৰধানকৈ এনেকৈ প্ৰশ্ন এটা আহে। আৰু এই প্ৰশ্নটো ভাল উত্তৰ দিবলৈ হ'লে তুমি পেজ নম্বৰ 99টো ধুনীয়াকৈ পঢ়িব লাগিব চেপ্টাৰ কিতাপখনৰ। তাতে লিখিলে যেনেকৈ পাকস্থলী খাদ্য নলীৰ ডাঙৰ অংশ, তাক আহাৰ খোৱাৰ লগে লগে তাত পোৱাৰ লগে লগে বহল হৈ যায়, মানে প্ৰসাৰণ হয়। প্ৰসাৰণ নহ'লে মানে সংকোচন, তাৰ যিবিলাক পেশী সেইবিলাকক সংকোচন কৰি আনে। প্ৰসাৰণ সংকোচন হোৱাৰ বাবে কি হয়, পাচক ৰসখিনি যিখিনি আহে সেইখিনি আহাৰত ভালকৈ মিহলি হৈ যায়। মিহলি হোৱাৰ কাৰণে তাত এতিয়া প্ৰথম কথা হ'ল হাইড্ৰক্লৰিক এচিড আছিলে। এচিডে আহাৰখিনিক এচিডিটি কৰে, মানে টেঙা কৰি দিয়ে। আৰু তেতিয়া কি হয়, এচিডৰ মাধ্যমত এই পেপচিনৰ কাৰ্য তীব্ৰ হয়। অৰ্থাৎ পেপচিনে ভালকৈ কাম কৰিবলৈ, আধা হজম কৰিবলৈ প্ৰ'টিনখিনিক বা ভালকৈ হজম কৰিবলৈ এই টেঙা হ'বই লাগিব, মানে এচিড থাকিবই লাগিব। সেইটোৱে কথা, মানে এচিড মাধ্যমত পেপচিনে আহাৰত থকা প্ৰ'টিনখিনি আংশিক পাচন কৰে। যদি এচিডৰ পৰিমাণটো কমি যায়, তেনেহ'লে আহাৰখিনি প্ৰ'টিনখিনি ভালকৈ পাচন নহ'বও পাৰে। অৰ্থাৎ পূৰা পাচন নহয়, অৰ্ধ পাচন হয়। তাৰপিছতে এই মিউকাছৰ কাম কি বুলি ক'লে, সাধাৰণ অৱস্থাত মিউকাছে কি কৰে, অন্ত আৱৰণিখনক সুৰক্ষা দিয়ে। অৰ্থাৎ যদি মাংস হজম হ'বলৈ, প্ৰ'টিন মানে মাংসজাতীয় খাদ্য, যদি মাংসজাতীয় খাদ্য হজম হ'বলৈ হয়, তেতিয়াহ'লে তোমাৰ তাত পেপচিন থাকিবই লাগিব আৰু হাইড্ৰক্লৰিক এচিড থাকিবই লাগিব। কিন্তু পাকস্থলীটো মাংসই ন, বেৰখন, গতিকে সেইখন যদি এচিড লাগি যায়, সেইখন নষ্ট হৈ যাব। কিন্তু সেইখন নষ্ট নোহোৱাৰ যিটো প্ৰটেকশ্যন, সেই প্ৰটেকশ্যনটোৱে কি কয়, সেই মিউকাছৰ যিটো আৱৰণ সেইটোৱে কৰে। গতিকে আমি কিন্তু চোৱা, যদি পাকস্থলীত পাচন বৰ্ণনা কৰা বুলি কোৱা হয়, এইকেইটা কথা লিখিলেই হ'ব। তাৰপিছতে ইয়াত অৰ্ধপাচিত হোৱা আহাৰখিনি পেৰিছ'পেলটিক যি পদ্ধতিৰে ক্ষুদ্ৰান্তলৈ আগবাঢ়িব, তাত যিবিলাক পেশীয়ে সেই কামটো কৰিব, পাছলৈ আহাৰখিনি ঠেলিতে যিটো কাম কৰিব, সেই পেশীখিনিক কোৱা হ'ব স্ফিনক্টাৰ। সেই পেশীখিনিয়ে সংকোচনে তাক ঠেলি দিয়ে পাছলৈ। এইখিনি পঢ়িলে তুমি 2 নম্বৰ কাৰণে অকল এই কথাখিনি তুমি নিজে জুকিয়াই পেলাই, ইমানো ইয়াক মই জাষ্ট পইণ্টকেইটাহে লিখিছোঁ, ধুনীয়াকৈ জুকিয়াই পেলাই লিখিব লাগিব। ইয়াৰ উপৰিও কথা আহিব, যেনেকৈ পাকস্থলীত যদি এচিডটো বাঢ়ি যায়,
তাক এচিডিটি হোৱা বুলি ক'ল। যদি হিচাপতকৈ বেছি বাঢ়ে টেঙা টেঙা উগাৰ আহে কেতিয়াবা, যাক আমি এচিডিটি হোৱা বুলি কওঁ। এচিডিটি বুলি কয় মানে এইটো আমাৰ কয় নহয় গেষ্ট্ৰিক হৈছে বুলি যে কয়, গেষ্ট্ৰিক হোৱা বুলি কোৱা হয়। তাৰমানে এই হাইড্ৰক্লোৰিক এচিডৰ ব্যৱহাৰটো গেষ্ট্ৰিকৰ লগত সম্বন্ধ আছে। তাৰোপৰি কি হয়, যদি গেষ্ট্ৰিক হয় বা এচিডিটি হয়, কি খায়? টেঙা হ'লে খাৰ খাব লাগিব। টেঙা আৰু খাৰ লগে অম্লনাশ হয়। সেইকাৰণে কোৱা হয় অম্লনাশক, মানে ইংৰাজীত এণ্টাচিড খোৱা বুলি কোৱা হয়। যদি এচিডিটি হয়, হস্পিটেললৈ গ'লে বা দোকানলৈ গ'লে, ফাৰ্মাচীলৈ গ'লে আমি যদি দৰৱ খাওঁ, তেতিয়াহ'লে এণ্টাচিড খাবলৈ দিয়ে, অৰ্থাৎ খাৰজাতীয় খাদ্য। গতিকে সেই কথাকেইটা আকৌ ইয়াত মানে খাদ্যনলীত খাদ্যৰ পাচন পাকস্থলীৰ পাচন বুলি ক'লে পঢ়া নাযায়। সেইকেইটা প্ৰশ্নৰ কাৰণে তুমি বেলেগে পঢ়িব লাগিব। অৰ্থাৎ তুমি ইয়াত পাকস্থলীৰ পাচন বুলি হজমটোৰ উপৰিও এচিডৰ বেলেগ কিবা ক্ৰিয়া আছে নেকি, এচিডিটি কাক বোলে, এচিডিটি হ'লে কি কৰিব লাগে, সেই কথাখিনি ইয়াত তুমি বেলেগে পঢ়িব লাগিব। দ্বিতীয়তে কেতিয়াবা সোধে যে হাইড্ৰক্লোৰিক এচিডৰ কাম কি? প্ৰথম কথা আমি পালোঁৱে, হাইড্ৰক্লোৰিক এচিডে মানে আহাৰখিনিক আমলিক কৰে আৰু আমলিক আহাৰখিনিয়ে পেপচিনে হজম কৰিব পাৰে। ইয়াৰ উপৰি আকৌ কিবা কাম আছে নেকি এচিডৰ? হয়, এচিডে সাধাৰণতে বেক্টেৰিয়া ধ্বংস কৰিব পাৰে। যদি আমি খোৱা আহাৰৰ লগত বেক্টেৰিয়া সোমাই, সেই বেক্টেৰিয়াবিলাকো এচিড ধ্বংস কৰিব। তেতিয়াহ'লে আমি সৰু কথা এটাই মাজে আলোচনা কৰিলোঁ যে খাদ্য পাকস্থলীত পাচন কেনেকৈ হয়। কথাকেইটা এবাৰ নিজে জুকিয়াবা, যিটো মাইণ্ড মেপিং বুলি কোৱা হয়। ধুনীয়াকৈ কি কথা থাকিব, কোনটোত আৰম্ভ কৰিবা, এবাৰ ধুনীয়াকৈ লিখিবা কুৱেশ্যনটো, পাকস্থলীত পাচন বৰ্ণনা কৰা কুৱেশ্যনটো কৰিবা। এচিডৰ কাৰ্যতা প্ৰধান, এচিডিটি কাক বোলে, কি গেষ্ট্ৰিক কাক বোলে, বা এচিডিটি হোৱা মানে কি যায়, কেনেকৈ নাশ কৰা হয়, এই 3টা কুৱেশ্যন তুমি কৰিলে হৈ যাব। থেংক ইউ।